মোৰ মন লাগিছে এইটো মোৰ আগতে ৰিপৰ্টাৰ মানুহ আছিলে মই বিশেষকৈ প্ৰায় 7জন সভাপতিৰ অন্তৰ্গত মই কৰিবলৈ সুযোগ পাইছিলোঁ। প্ৰাক্তন MP বীৰেন সিং জীৰ লগত 2বাৰ কৰিবলৈ সুবিধা পাইছোঁ আৰু প্ৰাক্তন সেই প্ৰমাণটো আমি দেখিবলৈ পাইছোঁ। গতিকে কম দিন হ'লেও বিনাশী ৰফি ডাঙৰীয়াক কাৰ্বি আংলং ডিষ্ট্ৰিক্ট কংগ্ৰেছ সজাগ আৰু সচেতন হৈ যায়। কিন্তু একটা কথা মই কৈ পেলাম, সেই কথাই মোৰ মনত গৰাই থাকে। মই যিটো কৈছে সেইটো সত্য হৈ পেলাইছে, কাৰণ তুলিৰাম ৰহাঙে এক সময়ত আপোনালোকৰ মনত আছেনে নাই নাজানো, UPDসকলে ভাইসকলে আমাৰ পইচা খাই দিছে বুলি কয় তেখেতক মাৰি ICU ৰুমত ভৰাই দিয়ে। এই তুলিৰাম ৰহাং এই পৰিস্থিতিত কাৰ্বি আংলং ৰাইজক কৰি দিব বুলি মই জানা কাৰণে মই তাক দৰখাস্ত কৰা নাই, মই জুহি মাৰা নাই আৰু মই ছাপোৰ্ট কৰা নাই। মই তাক কৈছোঁ মই তোক ছাপোৰ্ট নকৰোঁ, মই জুহিও নামাৰোঁ আৰু তোমাৰ লগত মই EMO নকৰোঁ। যেতিয়া বিজেপি সোমাইছে বৰ্ডৰে এপ্ৰুভ দিছে মোৰ নাম EM কৰিবৰ কাৰণে, কিন্তু এই মঞ্চৰ পৰা আপোনালোকক কৈছোঁ এই মানুহ লগত মই নকৰোঁ। EM হিচাপে কাৰ্বি আংলং ৰাইজে সকলো যিমান দিন জীয়াই থাকে মনত ৰাখক, ৰতন ইংতিয়ে তুলিৰাম লগত কেতিয়াও ছাপোৰ্ট কৰা নাই। তাৰ মোৰ সুবিধা আপোনালোকে যাওক, আজি ছেক্ৰেটাৰীত যাওক, আপোনালোকে চেয়াৰমেন তাত সোধক ৰতন ইংতিয়ে তুলিৰাম ৰহাং CM হ'ব লাগে বুলি সুধি মাৰা নাই। আজি এই কাৰ্বি আংলঙৰ কাৰণে কংগ্ৰেছ হিচাপে আমি সকলো এক হ'ব লাগে। যেহেতু মিনিষ্টাৰ বৰ্তমান প্ৰেচিডেণ্ট কি কয় আমাৰ MP এখেতে 14 তাৰিখে আকৌ ইয়াত কাৰ্বি আংলঙত আহিব, কিন্তু আমাৰ যিটো প্ৰিপেৰেশ্যন 16 তাৰিখৰ কাৰণে কি ধৰণে হ'ব সেইটো গোটেই চাবৰ কাৰণে আহিব। সেইটো কাৰণে আপোনালোকক আজিয়ে অনুৰোধ কৰিছোঁ যে সেই তাৰিখত আপোনালোকে যাতে যেন আহে। 14 তাৰিখ 12 বাজিত আমাৰ প্ৰগ্ৰামটো আৰম্ভ হ'ব। এই 14 তাৰিখ তেখেতে অলৰেডি আমাক জনাই দিছে। So I request everyone to be present on the day. কংগ্ৰেছে ব্ৰিটিছৰ আমাৰ লাইফত সদায় যুঁজি থাকিব লাগিব। আমি যেতিয়া ইয়াত কাৰ্বি আংলঙত SDC আছিলে পৰিৱেশ বেলেগ আছিলে। আজি ল'ৰা ছোৱালী যিকেইটা উঠি আহিছে, আজি 35-40 years ল'ৰা ছোৱালীয়ে আগত কি ধৰণৰ কাৰ্বি আংলং পৰিস্থিতি আছিলে গম নাপাব। এই গম নোপোৱাৰ কাৰণে আজি কাৰ্বি আংলঙে তুলিৰাম ৰহাং বিৰুদ্ধে যদি কিবা কয় সিহঁতি গোটেই উঠি আহে। আমি মনত ৰাখিব লাগিব যে কংগ্ৰেছ এইটোৱে পাৰ্টি যি পাৰ্টি ব্ৰিটিছক এই ভাৰতৰ পৰা খেদি পঠাই দিছে। লাষ্টত কংগ্ৰেছ ডাঙৰীয়াকো মোৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ সকলোৰে নেতৃত্বত নিশ্চয় আমাৰ জিলা কংগ্ৰেছখনো আৰু অধিক শক্তিশালী হ'ব, তেনেকৈ আৰু সফল হ'ব তাকে কামনা কৰিছোঁ। সেইবিলাক কিয় ইলেকশ্যন আহিছে, খালি এইটো 244A নহয়, মহিলাসকলে যে নানা ধৰণৰ কিবা কিবি আঁচনি দিম বুলি কৈছে, একে ধৰণৰ এইটো ইলেকশ্যনৰ ললিপপ হিচাপে দি ব্যৱস্থা কৰি আছে। কাৰণ চাওক কাৰ্বি আংলঙত আমাৰ ট্ৰাইবেলসকলে যদি কিবা পাইছে একমাত্ৰ কংগ্ৰেছ পৰাই পাইছে। আপোনালোকে চাওক ইয়াত 6 ৰুল কোনে দিছে? কংগ্ৰেছ দিছে। যিমানটো MOS আছে কংগ্ৰেছসকলে দিছে। আজি একেটালৈকে যিটো তুলিৰাম ৰহাং CM আছে সেইটো কংগ্ৰেছৰ অৱদান নহয় জানো? সেইটো কাৰণে কি যে এতিয়া কংগ্ৰেছ যেতিয়া ৰাহুল গান্ধীয়ে আমাৰ কি কয় ৰাহুল গান্ধীয়ে লাষ্ট 2021 MLA ইলেকশ্যনত অলৰেডি ক'লে যে I am going to take very seriously regarding 244A নহয় জানো? তো চাম ব্যৱস্থা কৰা হ'ব বুলি কোৱা, আৰু সেইদিনা যেতিয়া গৌৰৱ গগৈ আহি কৈ দিলে যে 244A কথা, ইয়াত সিহঁতৰ পলিটিক্স আছে চেছ। এই পলিটিক্স ইয়াত খতম হোৱাৰ কাৰণে এতিয়া সিহঁতি বকলাই গৈছে। কি কৰিম এতিয়া? ইয়াতে ৰাহুল গান্ধীয়েও কৈ দিলে, গৌৰৱ গগৈও কৈ দিলে, আমাৰ পলিটিক্সটো চেছ। সেইটো কাৰণে এটা গ্ৰামে বাছ হিচাপে এইটো এক্টিং কৰিছে। এইটো এনেও ঝুমলা আৰু গ্ৰামে বাছটো সিহঁতৰ ওপৰৰ পৰা তললৈকে চব একে। সেইটোৱে নিজৰ পাৰ্টিৰ ফালৰ পৰা নাই, প্ৰত্যাহ্বান যদি আছে আমাৰ BJPৰ পৰা আছে, আৰু সেই BJP আমি একে কংগ্ৰেছ দল হিচাপে এইটো আমি যি পৰিস্থিতি হওক আমি এইটো অভাৰকাম কৰিম।
আৰু আমি জানো আমাৰ ষ্টেটতো চেণ্ট্ৰেলতো বিজেপি, ইয়াত আমাৰ ষ্টেটতো বিজেপি আৰু আমাৰ ডিষ্ট্ৰিক্টতো অট'নমাছ কাউন্সিলো বিজেপি, কিন্তু কংগ্ৰেছ এনেকুৱা দল যে সদায় যুঁজি ভাল পায়। আৰু আমাৰ অলৰেডি ৰাহুল গান্ধীয়ে কৈছে ধৰ্মত, আৰু কংগ্ৰেছ পাৰ্টীয়ে ভয় কৰা পাৰ্টি নহয়। আৰু লগতে আমাৰ গৌৰৱ গগৈয়ে অলৰেডি কৈছে যুঁজ এখন হ'ব, যেই যুঁজ কাৰ্বি আংলঙত, তেতিয়া সেই গৌৰৱ গগৈ অহাৰ পৰা অলৰেডি আৰম্ভ হৈ গৈছে, আমি এইটো আগুৱাই লৈ যাম। এইটোৱে আজি প্ৰথম দায়িত্বভাৰ গ্ৰহণ কৰি আপোনাৰ অনুভৱ? মই সেইটোৱে বিচাৰিছোঁ, আপোনালোকৰ আশীৰ্বাদ লাগে, কাৰ্বি আংলং ৰাইজৰ আশীৰ্বাদ লাগে, আৰু আটাইকৈ মই ঈশ্বৰৰ আশীৰ্বাদ বিচাৰিছোঁ, যাতে সকলো মিলাই মই আৰু কাৰ্বি আংলং যিটো এতিয়া পৰিস্থিতি ইমান বেয়া, অৰ্থনৈতিক অৱস্থা ইমান বেয়া, ইকনমিক চাইডত ইমান বেয়া, চব সকলো ক্ষেত্ৰত ইমান বেয়া, সেইটোৰ পৰা আমি কেনেকুৱা মুক্ত কৰিম, সেইটোৰ পৰা আমি কেনেকুৱা ফ্ৰী কৰাম, সেইটো আমাৰ আটাইতকৈ চিন্তা, যে কংগ্ৰেছ গুড গভৰ্নেন্স হিচাপে দিয়া ইচ্ছা আছে। ছাব্বিছৰ নিৰ্বাচন যিহেতু বেছি দূৰত নাই, এই পাইছে গতিকে আপোনালোকৰ সভাপতি হিচাপে আপোনাৰ পৰিকল্পনা কি? এতিয়া যেতিয়া গৌৰৱ গগৈ আহিছে, ইয়াতে চবেই ভাবে যে কংগ্ৰেছ ইয়াত বহুত দুৰ্বল, কিন্তু ইয়াত কাৰ্বি আংলঙত দায়িত্বৰ খোজ দিয়াৰ লগে লগে আপুনিতো নিজে গৈছে, আপুনি দেখা পাইছে কি ধৰণে। আমাৰ তাত টকা পইচা নাই মানুহক আমাৰ তাত লৈ নিব পাৰে। বিজেপি যি ধৰণত কৰিছে এতিয়া, যে কিবা কিবি কৰি আছে, কিমান পইচা খৰচ কৰিছে। এইবাৰ যে সেই মহিলাসকলক আন্দোলন যে কৰাইছে, 1 crore টকা ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্টৰ পইচা ওলাইছে, যিটো আমাৰ হাতত খবৰ আহিছে। সেইবিলাক কৰোঁতে কাৰ্বি আংলং ৰাইজক অৰ্থনৈতিক ব্যৱস্থা নাইকিয়া কৰি দিছে। আৰু দেখিছে গৌৰৱ গগৈ অহাৰ পিছত ইয়াত ভূমিকম্প নিচিনা হৈ গৈছে, যে আৰ্থকুইক নিচিনা হৈ গৈছে, যে ফাউণ্ডেশ্যনটো হিলি গ'ল। আপোনালোকে দেখিছে কিমান ভয় খাইছে, নানা ধৰণৰ মানুহক গোটাই টকা পইচা দি তুলিৰাম ফেভাৰত থবলৈ গৈছে, কিন্তু একটা বিজেপি ইলেক্টেড মেম্বাৰ হিচাপে না MLA, না MAC, না EM, না MP আগুৱাই আহিছে নেকি তাক প্ৰটেকশ্যন দিবলৈ। এতিয়া আমি কৈছো যে গৌৰৱ গগৈ ছাৰক যেতিয়া প্ৰেচিডেণ্ট দিয়া নাছিলে, ইয়াৰ আগতে সজাইছে যে সেইটো কি কয় পাকিস্তানী বুলি কৈছে। আজিলৈকে সেইটো কি কিবা প্ৰমাণ আছে নেকি? ইয়াতে এনেকুৱাই যে এতিয়া তুলিৰামৰ যিটো দুৰ্নীতি বচাবৰ কাৰণে, যে ইয়াত দুৰ্নীতিটো ইনকুৱাৰী নিজে তুলিৰাম কৈ আছে যে ইয়াত CBI কাৰণে মই ৰেডি আছো। সেই CBI নিদি এতিয়া তুলিৰাম লংহাং বাচাও আমাৰ খুদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ওলাইছে লাজ পাবলৈ। যদি ইমান আপোনাৰ বিশ্বাস আছে, ইয়াতে কিবা ইনকুৱাৰী দি দিয়ক, সঁচা কথাটো ওলাই যাব। হিমন্ত বিশ্ব শৰ্মা should have the guts to have an inquiry over here. Tuliram Longhan has been calling for a CBI inquiry. আমিতো ওয়েলকাম কৰিছো, দিয়ক না। আপোনাৰ যদি ইমান কাৰাপশ্যন ফ্ৰী, চবে কৈ আছে যে কাৰাপশ্যন ফ্ৰী কৰাম বুলি কৈছে, কি কাৰাপশ্যন মুক্ত ভাৰত কৰিম বুলি কৈছে, চব উল্টা হৈ গৈছে। মোৰ কাৰাপশ্যনিষ্ট প্ৰথম আমি আমাৰ কি কয়, আমাৰতো এইটোৱে যে আমি চব পৰা আগত আমি আমাৰ পাৰ্টিটো কেনেকৈ শক্তিশালী কৰিম, এনেও শক্তিশালী আছে, আমি আকৌ চব মিলাই আমি কি ধৰণত চব মিলি জুলি গোটেই কাৰ্বি আংলঙৰ জনসাধাৰণ ৰাইজ আৰু যিটো আমাৰ প্ৰত্যেকটো কমিউনিটিৰ লগত টাচ কৰি আমি একেলগে কাম কৰি আগুৱাই লৈ যাম। আৰু 2026 যেনেকৈ হ'লে কাৰ্বি আংলঙত আমি সক্ষম হ'ম। আৰু যিমান আমি ইষ্ট ৱেষ্ট সকলো কিবা 5টা সমষ্টি আছে, ডিমা হাছাওলৈ তাত আমাৰ টোটেল হিজ ডিষ্ট্ৰিক্ট 6টা আছে, তাতো মই অবজাৰ্ভাৰ হিচাপে কৈছে। আজি আমাৰ অবজাৰ্ভাৰ সকলোৱে আহিছে যে এই তাতো অলৰেডি আমি 1টা চিট অলৰেডি জিকিলে। আৰু এই কাৰ্বি আংলঙত আমি জানো যে আমি যিমান কম হ'লেও 4খন চিটটো আমি অলৰেডি জিকিবলৈ সক্ষম হৈছে। এইটো আৰম্ভণি, আজিতো একচুৱেলি এইটো পদক্ষেপ আমি লোৱা নাছিলে, কিন্তু কিছুমান মানুহ চব ওলাই অহাৰ কাৰণে আমি কিছু কৰিবলগীয়া হৈছে। আৰ্টিকল 244